क'क्राझाराव आसामनि मन्त्रि पीयूष हाजरिकाया दावबायफैदों। बिटिआरनि मोनब्रै जिल्लायावबो दैबानाजों हा खुरखानाय खहा जानायखौ रैखाथि होनायनि हाबा मावनाया सोलिगासिनो आरो बेबायदिनो सोलिबाय थानाय खामानिखौ नायबिजिरनायजों लोगोसेनो क'क्राझार मेडिकेल कलेजाव दै खुरखानायखौ रैखाथि होनायनि थाखाय फिन नायबिजिरबावदों मन्त्रि पीयूष हाजरिकाया। नायबिजिरनायनि गेजेरजों मन्त्रि पीयूष हाजरिकाया सिगांनि समाव रैखाथि होनायनि हाबा मावनायनिफ्राय मोजां फिथायखौ मोननायखौ फोरमायबावदों। बेजोंनो लोगोसे खौरांगिरिनि सिगाङाव मन्त्रि पीयूष हाजरिकाया मा फोरमायदों नोंथांमोना आबुङै मिथिना ला। गतिके आमी वाटार रिसोर्स डिपार्टमेन्टे मेडिकल कलेजখন बचाবলৈ এটা কাম আৰম্ভ কৰিছিলোঁ। ইয়াতে নতুন এম্বেংকমেণ্ট প্লাছ বোল্ডাৰ পিচিং আৰু তাৰ লগে লগে নদীখন আমি ডাইভাৰ্টো কৰাইছিলোঁ। আজিৰ পৰা 1.5 বছৰমান আগতে মই আহিছিলোঁ। আহি আমি আলোচনা কৰিছিলোঁ যে নদীখন আগুৱাই দিব পাৰে নেকি। তেনেকৈ নদীখন আগুৱাবলৈ চেষ্টা কৰিছিলোঁ। আজি দেখি অত্যন্ত ভাল লাগিছে যে আমি যিটো কৰিছিলোঁ অলপ আমি সক্ষম মানে আমি কামটো কৰিবলৈকে সক্ষম হ'লোঁ। নদীখন আগতে ইয়াতে আছিলে একদম, এতিয়া নদীখন আগুৱাই গ'ল যাতে মেডিকেল কলেজখনক ভৱিষ্যতে বচাব পাৰোঁ তাৰ কাৰণে এই কামটো আমি কৰিছোঁ। এতিয়া আজি লক্ষ্য কৰিলোঁ এই 0.5 কিলোমিটাৰ যিটো আমাৰ এম্বেংকমেণ্ট হৈ আছে এইটো ৰোড কাম এম্বেংকমেণ্টলৈকে আমি ৰূপান্তৰ কৰিব লাগিব। তাৰ কাৰণে যিখিনি PWDৰ পৰা ৰাস্তাটো পকা কৰিবলৈ টকা দিব লাগে সেইখিনি দিয়াৰ অতি সোনকালে ব্যৱস্থা কৰিম। যোৱাকালি কোকৰাঝাৰৰ সংকোচ নদীৰ 3টা অঞ্চলত গৈছিলোঁ। আজি ইয়ালৈকে আহিলোঁ। এতিয়া আমি চিৰাঙলৈকে যাম। কাম কৰিও নতুন কামো চাই আছোঁ, কৰিবলগীয়া কামৰ জেগাও চাই আছোঁ আৰু য'ত কমপ্লিট হ'ল সেইবিলাকো চাই আছোঁ। বহুকেইখন নদী গৰাখহনীয়া হৈ আছে কালি আমি এই বিষয়ে প্ৰমোদ বড়ো ডাঙৰীয়া মই আমাৰ 4খন জিলাৰ বিটিআৰৰ 4খন জিলাৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰসকলৰ লগত বহিলোঁ, চিফ ইঞ্জিনিয়াৰৰ লগত লৈ বহিলোঁ। আমি অহা বছৰ কি কাম কৰিম তাৰ কাৰণে ৰোডমেপ তৈয়াৰ কৰিছোঁ। মুঠৰ ওপৰত যিমান পাৰোঁ বিটিআৰবাসী ৰাইজৰ কাৰণে কাম কৰিবলৈকে চিৰিয়াছ হৈ আছোঁ, সচেতন হৈ আছোঁ।